হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰো মোটামুটি খবৰ ভালেই বাৰু। কি বেয়া নেকি? কেমেৰা হৈ আছে অকৰা লিখা। তো মানে গাইজ, এতিয়া আমি বৰশী টোপাবৰ কাৰণে গৈ আছোঁ। আমাৰ ঘৰৰ ওচৰতে নদী এখন আছে বাৰু, কিন্তু মানে ইয়াত বৰশী টোপালোঁ মাছ চাছ বেছিকৈ নাপায় আৰু সেইকাৰণে দুইটাই ওলাই লৈছোঁ চাইকেল লৈ কিনে অলপ দূৰলৈ আৰু বৰশী টোপাবলৈ। আমলৈটোপটো পাৰিটো ল'লোৱে, এতিয়া এইখিনি লৈ লোৱা হৈছে আমলৈটোপ। তো এতিয়া গৈ লওঁ বলক, দেখাই গৈ থাকিম একেবাৰে বৰশী টোপা জেগাত। নদীখন আছে বাৰু ইয়াত আমাৰ ডাঙৰকৈ, কিন্তু মানে ইয়াত মাছ চাছ নাপায় আৰু সিমানকৈ। সেইটো কাৰণে আমি বেলেগত গৈছোঁ বৰশী টোপাবৰ কাৰণে, তাত বহুত ডাঙৰ ডাঙৰ মাছ পায় বুলি শুনিছিলোঁ। তো গাইজ, চাইকেলত উঠি ল'লোঁ বৰ্তমান, এতিয়া গৈ থাকোঁ দেই। আমিতো বৰশী বাব গৈ আছোঁ, এইফালে পোৱালিকেইটা মানে টোপাই আছে বৰশী। ঐ পাইছ নাই? 10টা পাই গ'লি। আমিও টোপাংগে দেই। গৈ আছোঁ নাই পোৱাগে। বেছি দূৰ নাই আৰু বৰশী আনিছোঁ দুটা, মানুহ আহিছোঁ দুটা। ইয়াক দিলোঁ ড্ৰাইভাৰ, মই গ'লোঁ হেণ্ডিমেন। এয়া পথাৰ পাই গ'লোহি বৰ্তমান। হাল বাই হ'লেই এইবিলাক ৰুবই চাগে, আৰু দুদিনমান নহয় দেই, এসপ্তাহমান লাগিব। কি ধুনীয়া নাজাৰা বে। চ' গাইজ, ফাইনেলি পাই গ'লো আমি ইয়াত জেগাত য'ত বৰশী পাবলৈ আহিছোঁ। ইয়াত চাই লওক, এতিয়া আমলৈটোপ লৈ কিনে এতিয়া বৰশীত এনেকৈ কৰি কিনে এনেকৈ হেঙিব লাগিব। তাৰপিছত ইয়াত দি দিব লাগিব। এতিয়া খুটিলেই আহিব লাগিব দেই। দনিকিনা মাছ খাইছে নেকি? দেখাই দে ক'ত জোঙা। এই টিপোঙা দি মাছ পকা ৰাস্তাত পৰিছেহি। মাছ ৰাস্তাত মাছ পৰি গৈছেহি। বহিনা গান আনি পিকটো ল'ব লাগিব ন। সেই যে মাছটো দুখ পালে পায়, নাহিবই পায় আকৌ। ডাঙৰকৈ লগাই দিছোঁ। আজি পাব হৈছে না? আগতো পাৱেই। আগতো পাওঁ নাই? পাই যাওঁ ন তেন্তে। আমাৰ গাঁৱৰ ফালে মানে যদি মাছ নাপাওঁ নহয়, তেতিয়া এনেকৈ কৰিব। খুট চেঙেলি খুট, আই লৈ এটি বাই লৈ এটি, খুট চেঙেলি খুট। সেনেকৈ কৈ দিলে আহে দেই। কিন্তু আৰু পোৱালি হৈ আছে আকৌ। কণী হৈছে। এয়াটো দেখাই থাক। দুজনী হৈ গ'ল ফাইনেলি। নাহিলে দেই বুলি এইবেলি নাহিলে আকৌ আহিবই হ'লো। নহয় অকণমান থাকিলে বাৰু। আহিব এইজনী 3জনী হৈ গ'ল। লোকেশ্যনটো দি দিম বাৰু, আহিব পাৰিবি বৰশী টোপাবলৈ। 3 চিটা হ'লেই। মাক বাপেক জীয়েক চব আহিছে। এজনী দুটা আছে। এইজনী মাগুৰ নহয়, শিঙি। শাক নাই যে ন, কি কৰিবি আকৌ। গাঙলীয়া ল'ৰা যে, কিনিবলৈ পইচা নাই মাছ চাছ। क्या सीन है, वाह क्या सीन है।
লেখাত আকৌ বেলিটো অকণমান ময়ো চাব নোৱাৰিছোন কি দেখাবি ইমান টিকা ফটা ৰ'দত বৰশীটো পাই আছে হ'লেও মাছ আহিছে এটিহে সেইফালে খা ডাৱৰীয়া কৰি দিছে দেই খন্তেক সময়ৰ পাছত ইফালে দেখিছে আৰু মানে বৰশী পোঙাটো সূতাটো ফুটিছে কিন্তু নাহিছে মানে এনেকুৱা টেঙৰ হৈ গ'ল মাছকেইটা এইটো দেখিলে নহয় এতিয়া নাহিলেই পূৰা ঠগি আছে মানে মোক মাছকেইটাই এবাৰ হৈ গ'ল এতিয়া আকৌ ঠগিব এতিয়া চাই থাককচোন এইফালে খুটিয়ে আছে মানে এতিয়া পূৰা মোৰ মাথা চাথা বেয়া খুটিয়ে আছে কিন্তু নাহে মাছটো খুটি আছে টানিম এতিয়া নাই এনেই মানে একদম প্ৰথমতে যি আহিলে এতিয়া নাহিলেই আকৌ এবাৰ আকৌ নাহিলে লাজে বুৱাই দিছে মানে আকৌ নাহিলে আহোঁ কয় কিন্তু নাহে মাছটো বৰ বেলেগ ডিজাইন দুখন হাতে টানিলে হ'লেও নাহিলে মানে মনটো ভাল লাগে ন এইফালে চাইডৰ পথাৰত ট্ৰেক্টৰে হাল বাইছেতো অলপ দেখাই দিছোঁ দেই চাই লওক ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য বাপাৰে মাছ ওলাইছে নেকি তো ৰাইজ দেখিছে আৰু গধূলিয়ে হৈ গ'লগৈ আন্ধাৰ হওঁ হওঁ অৱস্থা বৰষুণো আহিছে অলপকৈ এইবিলাক চক টিপকৈ পৰি আছে পানী আৰু এতিয়া ঘৰলৈ যাওঁগৈ বুলি ভাবিছোঁ মাছ পালোঁ বাৰু দুটামান বেছি নাপালোঁ কিন্তু মাছ দুটামান পালোঁ বেছি নাপালোঁ সেইটো কাৰণে যাওঁগৈ বুলি ভাবিছোঁ আন্ধাৰ হৈ আহিছে বৰষুণো দিছে সেইটো কাৰণে ইনকো মিল গয়া ইতনা सा हमको मिल गया रुको दिखाता हूँ इतना सा दिस इज द कारोई माছ दिस इज ए हिंगी माছ दिस इज ए पुठी माছ 80 বাইকখন ইয়াত পাৰ্কিং কৰি থৈ দিয়া আছে চ' গাইছ উঠি ল'লোঁ চাইকেলত যাবৰ কাৰণে ঘৰলৈ মাছ পালোঁ বেছি নাই পোৱা 10টি মানহে পালোঁ তাৰপিছত এতিয়া যাওঁগৈ ঘৰলৈ আন্ধাৰো হৈছে লাহেকৈ আৰু এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বাই বাই টাটা